মৰাণৰ হালধি বাৰীত বনৰীয়া মহৰ সন্ত্ৰাস, আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আহত কৃষক। মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত হালধি বাৰীত বনৰীয়া মহৰ সন্ত্ৰাস। নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ গৈ বনৰীয়া মহৰ ভয়ংকৰ আক্ৰমণৰ বলি হৈছে দুজন কৃষক। যোৱা নিশা প্ৰায় 12-13 জনীয়া কৃষকৰ এটা দলে পথাৰৰ পৰা মহৰ জাকটো খেদিবলৈ যায়। কৃষকৰ হাতত থকা টৰ্চৰ পোহৰ দেখি মহৰ জাকটোৱে কৃষকৰ দলটোৰ ওপৰত অতৰ্কিত আক্ৰমণ চলায়। এই আক্ৰমণত দুজন ককাই ভাই ক্ৰমে ৰুবুল আহোম আৰু প্ৰণৱ আহোমে আহত হয়। ৰুবুল আহোমৰ পেট আৰু পিঠিত প্ৰচণ্ড আঘাত লগাৰ ফলত তেওঁক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে তেওঁৰ ভাতৃ প্ৰণৱ আহোমে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। কৃষকৰ জীৱন আৰু তেওঁলোকৰ একমাত্ৰ সম্বল কৃষিভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বন বিভাগক অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। ঘটনাটো ৰোৱানী আমাৰ খেতি কৰা মাটিত বনৰীয়া মহে নে ঘৰচীয়া মহে নাজানো বহুত উপদ্ৰৱ চলাইছে। তাকে আজি 6-7 দিনৰ পৰা মহ খেদি আমনি লাগিছে। তাকে খেদিবলৈ যাওঁতে আমাৰ ককাই ভাই দুজনকে মহে এটেক কৰিলে। মই মূৰত দুখ পাইছোঁ আৰু পিঠিত দুখ পাইছোঁ, ভৰিতো দুখ পাইছোঁ অলপ। কিমানজন মানুহে খেদিব? প্ৰায় 12-13জন মানুহ গৈছে। দুজনকে কৰিলে। মহ কেইটা আছে? মহ 8-10টাতো হ'বই। মোৰ নাম ৰুবুল আহোম। কি হৈছিলে কালি ঘটনাটো? ঘটনা হেৰি আমাৰ ৰোৱা ধান গোটেইখন খালে, মহে খাইছেহি। আমি টৰ্চ লৈ খেতি যাওঁতে মূলৈ চোঁচা মাৰি আহি একদম পূৰা দি দিলেহি। খেদি আহিছে। কেইটা মহ আছিলে? মোৰ প্ৰায় 5টা নে 6টা আছে। গোটেই শেষ কৰি দিছে ৰোৱা খাই। আজি 5 দিনমান হ'ল আহি আছে। 12টা-1টা বজাত খাইছে। আপোনালোকে মহ খেদাবলৈ গৈছিলে? মই খেদিব গৈছিলোঁ, ৰোৱানী উঠিছে, খেদি আহিলোঁ লগতে। আপোনাক আঘাত কৰিলে আৰু কাক কৰিছে? আৰু এইজনক মাথাত উঠিলে সেইজন। আপুনি ক'ত দুখ পাইছে? মই টিকাত পালোঁ, তাৰপৰা ইয়াত মাৰিছিলে, ভালে পেটত নামাৰিলে বুলি ইয়াত এইটো সোমালে একদম হেৰি উলিয়াই দিলে। তাৰপৰা আপুনি ক'ত চিকিৎসা কৰিলে? মই ডিব্ৰুগড় মেডিকেল এই তিলৈলৈ নিছিলে, তিলৈত তেজ ৰখাবই নোৱাৰিলে। তাৰপৰা মেডিকেল ল'ব? মেডিকেলতে আজি 4টা বজাত তেজটো ৰখাই আকৌ হেৰি কৰিছে, পঠিয়াই দিলে। আজি পঠিয়ালে? অলপ ভাল পাইছোঁ। প্ৰায় আমনি কৰি থাকে মহে ইয়াত? প্ৰায় আমনি কৰি গোটেই গছকি মহে শেষ। কেইদিনমান হ'ল? আজি 5-6 দিনমান হ'ল আহিয়ে আছে। গছৰ পোহৰত দেখিলেও খেদি আহে। এতিয়া ধানটো ৰক্ষা কৰিবলৈ যাবই লাগিব। এতিয়া এই মানুহখন যায় এনেকুৱা হ'ল। চাওক, ইয়াত আমাৰ এই অঞ্চলটো এটা বৃহত্তম হালদিবাৰী অঞ্চল। এইটো হ'ল কৃষিপ্ৰধান অঞ্চল। ইয়াত সৰহসংখ্যক মানুহে কৃষিৰ ওপৰতে ভিত্তি কৰি থাকে। কিন্তু ইয়াত আজি আমি যেতিয়াৰ পৰা খেতিত আৰম্ভ হৈছে, ধৰক আপুনি জেঠ মাহৰ পৰা সাধাৰণতে কঠীয়া পোৱাৰ ব্যৱস্থা হয়। তাৰ পাছৰ পৰা বিশেষ আমাৰ এডোখৰতকৈ আমাৰ যিটো চেচুঘাট আৰু শিলপতা প্ৰায় ওচৰতে, সেই মানুহখিনি কঠীয়ালৈকে শেষ কৰি দিছে। আৰু আমাৰতো বন বিভাগৰ লগত কোনো যোগাযোগ নাই, আমি বন বিভাগৰ একো নাজানো, কাৰো লগত জড়িত। কিন্তু কালি আজি 4-5 দিনৰ পৰা হওক বা 5-6 দিনমান হ'ল আমাৰ ইয়াত মহে যেতিয়া এই আমাৰ খেতি শস্য নষ্ট কৰিছে, তেতিয়া মহখিনি দেখি আমাৰ এই স্থানীয় সচেতন ব্যক্তিসকল আগবাঢ়ি গ'ল মহ খেদিবলৈ যাওঁতে মহখিনিয়ে কোনোবা এটা ছাইডত আমাৰ 2জন মানুহক আক্ৰমণ কৰিছে। কিন্তু তাৰে এজনৰ অৱস্থাটো আপোনালোকে নিশ্চয় দেখিছেই, আৰু এখেতে অলপ ভাগ্য ভাল বাচি গ'ল। কিন্তু এনেদৰে যদি হৈ থাকে তেতিয়া আমাৰ খেতিটো বাদ দিয়ক, মানুহৰ জীৱনৰ প্ৰতিও অতি ভাবুকি আহি আছে। আৰু ইয়াৰ কাৰণে মহখিনি প্ৰকৃত আমি ঘৰচীয়া মহ ৰাতিটো কোনো দেখা নাই, ঘৰচীয়া মহ বনৰীয়া মহ। কিন্তু আমাৰ গাঁও প্ৰধানক জনোৱা হৈছে এই বিষয়ে। যদি প্ৰকৃত বনৰীয়াই হয়, বন বিভাগে নিশ্চয় এবাৰ ভুমুকি মৰাটো ভাল বুলি ভাবোঁ। যিহেতু আজি আপোনালোকৰ যোগেদি জনাব বিচাৰোঁ যে যি হ'লেও মহ এটা বন্যপ্ৰাণী। মহে যেতিয়া আক্ৰমণ কৰিছে আৰু এজন ব্যক্তি হয়তো জীৱনলৈ ভাবুকি আহি পৰিছে, ইয়াত বন বিভাগ নিশ্চয় এই জেগালৈ অহাটো আমি আশা কৰোঁ, আৰু তাৰ এটা প্ৰতিকাৰক ব্যৱস্থা কৰিবলৈ চেষ্টা কৰাটো আমি বিচাৰোঁ। এইখন হালদিবাৰী 2 নং দিহিঙীয়া গাঁও।
একে ককাই ভাই, একেখন গাঁৱৰ উপৰিও দুজন ককাই ভাই। হয়, বসতি কিনাৰেদিয়ে গৈ পথাৰত নামিছে তাৰমানে এই গাঁৱৰ মাজেৰে মাজেদি। আৰু এইজন বহি আছে ব্যক্তি, তেওঁ অলপতে বাচিছে। আৰু কালি কেইবাজনো ব্যক্তি খুব ভাগ্য ভাল বাচি গৈছে, গাঁৱৰ মাজেদি আহিছে। গতিকে ইয়াত মানে যদি বন বিভাগে এবাৰ হ'লেও ইয়াত চকু ফুৰাই চোৱাটো আমি কামনা কৰোঁ।